মানে ফাৰ্ষ্ট টাইমৰ কাৰণে DSLR লগত ফটো মাৰিলোঁ যাবলৈ ষ্টাৰ্ট আমি মানে ট্ৰেইনত বৰ্তমান উঠিলোঁ আৰু যাবলৈ ষ্টাৰ্ট A few moments later. Hello guys, মানে ফাৰ্ষ্ট টাইমৰ কাৰণে DSLR লগত ফটো মাৰিলোঁ আজি DSLR লগত উঠিলোঁ ফটো DSLR ভাই চাই লওক দাইয়া ভাই মানে আৰু ভাই মানে ফ্ৰেণ্ড আৰু নহয় জানো নিউ ফ্ৰেণ্ড আজি মানে প্ৰথম ইয়াত আহি কিনে মানে পাৰ্টনাৰ লগত DSLR মাৰিব শিকালে আৰু ফটোটো দি দিম মানে ফটোটো কেনেকুৱা হৈছে চাই ল'ব আপোনালোকে চাই কিনে কমেণ্ট কৰিব কেনেকুৱা হৈছে ফটোখন আপোনালোকে মই মাৰা ফটোখন চাই ল'ব মানে গাইছ মানে পেটলাও ট্ৰাই কৰিম বুলি কৈ আছে ইয়াত মানে ময়ো ট্ৰাই কৰিম বুলি ভাবিছোঁ DSLR এবাৰ মানে উঠাই চাম আৰু কেনেকুৱা হয় মই উঠি আছোঁ মানে এতিয়া গাইছ কলাকাউৰী সদায় কলাই হয় আমাৰ পেটলাটা সদায় কলাই থাকিব যিমান DSLR লগত মাৰিলেও মানে কাম নাই ইয়াৰ লগত गजब बेइज्जती है তো গাইছ কোৱাৰ কাৰণে বেয়া নাপাব আপোনালোকে মানে মোৰ ফাটা পেণ্টটো কেনেকুৱা লাগিছে চাই আপোনালোকে কমেণ্টত জনাব মানে Years later. A few moments later.
moments later. দুপৰীয়াৰ নাস্তা আমাৰ মানে খাবলৈ ঘৰতে বনাই আনিছিলোঁ এতিয়া খাম দুপৰীয়াৰ কাৰণে খাম আৰু এতিয়া দুই বাজিলে এতিয়া 2 বাজিলে ওপৰত আছোঁ ইমান কষ্ট ইমান গৰম A few moments later. খাইছোঁ ইয়া ঘৰতে বনাই আনিছোঁ তোৰ মানে কিনি খাব তোৰ পইচা নাই মই নিজে বনোৱা নাই মানে ৱাইফাই বনাই পঠাইছে খাই আছোঁ এতিয়া নাখালেও যে ফাটি যাব যে লগতে ময়ো খাইছোঁ ইয়া একদম জোনৰ নিচিনা খাই দিলোঁ ইমান গৰম আমি ইমান ওপৰত মানুহবিলাকতো নিজৰ ঘৰৰ ফেনত এনেকৈ ভেকচিন নাৰাখিবই কি যে আছে মানে এইফালে বটল আছে বিষ্ণু আছে এইবিলাক চিকৰৰ কিবা কিবি আছে এনেকুৱা মানে মানুহকেইটাৰ অৱস্থা মানে এইবিলাক চাব পাৰে এনেকুৱা লেতেৰা মানুহ $2,000 years later. আমি ইমান লম্বা সফৰ কৰি এতিয়া কুট্টাক ষ্টেচন আহি পাই গ'লোঁ ইয়াত মানে ঝাৰখণ্ড পূৰা আছে ঝাৰখণ্ড থকা এৰিয়াখিনি আহি পাই গ'লোঁ ভিডিঅ'টো মানে ইমানতে খতম কৰি দিম মানে আমি ডাইৰেক্ট গৈ পালে আৰু তাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দি দিব আপোনালোকে